ব্ৰাহ্মছ মিছাইল থকাৰ পাছতো ইজৰাইলৰ লৰা মিছাইলক লৈ কিয় আগ্ৰহী হৈ পৰিছে ভাৰত জানো আহক কেনেকুৱা আৰু কেনেকৈ ব্যৱহাৰ হ'ব পাৰে এই মিছাইল নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম আমাৰ বিশেষ সামৰিক ডিফেন্স ভিডিঅ'ত আজিৰ আলোচনা বিষয় হ'ব যে ইজৰাইলৰ লৰা মিছাইল যাক লৈ এতিয়া ভাৰতীয় বায়ু সেনাই গুৰুত্ব সহকাৰে লৈছে যদিও আমাৰ নিজস্ব ব্ৰাহ্মছ ইতিমধ্যে আছে লৰা মানে হৈছে লং ৰেঞ্জ আৰ্টিলাৰী ইমান আগ্ৰহীয় কি বিশেষত্ব আছে এই মিছাইলত লৰা হৈছে ইজৰাইলৰ এয়াৰ স্পেচ ইণ্ডাষ্ট্ৰিজৰ দ্বাৰা নিৰ্মিত এয়াৰ লঞ্চ সেমি বেলিষ্টিক মিছাইল এই মিছাইলে 400 পৰা 430 কিলোমিটাৰ দূৰলৈ লক্ষ্য ভেদ কৰিব পাৰে অৰ্থাৎ সীমাৰ বাহিৰৰ পৰা শত্ৰুক আক্ৰমণ কৰিব পাৰে এই মিছাইলৰ গতি হ'ল মেক 5 অৰ্থাৎ প্ৰায় 6100 কিলোমিটাৰ প্ৰতি ঘণ্টাত যেটো এক হাইপাৰসনিক স্পীডৰ ভিতৰত পৰে ইয়াৰ ওয়াৰহেড কেপাসিটি হ'ল 570 কেজি লৈকে যাৰ বাবে ইয়াৰ ধ্বংসাত্মক শক্তি যথেষ্ট বেছি মুঠ ওজন হৈছে 1600 কেজি আৰু দৈৰ্ঘ্য প্ৰায় 5.2 মিটাৰ এই মিছাইলত আছে জিপিএছ প্লাস ইনাৰ্টেল নেভিগেশ্যন সিস্টেম আৰু এটো হৈছে এন্টি জামিং টেকনলজিৰ সৈতে সজ্জিত অৰ্থাৎ শত্ৰুৰ ইলেক্ট্ৰনিক ব্যৱধান সৃষ্টি কৰাৰ প্ৰচেষ্টাৰ পৰা সদায় সুৰক্ষিত হৈ থাকে তাৰিখত প্ৰশ্ন হয় লৰা মিছাইলৰ প্ৰতি কিয় ভাৰতৰ ইমান আগ্ৰহ চাওক ব্ৰাহ্মছ মিছাইল কম উচ্চতাত গৈ লক্ষ্য ভেদ কৰে আৰু সঘনাই টাৰ্গেট হলাব পাৰে কিন্তু লৰা অধিক উচ্চতাত গৈ অধিক দূৰৰ লক্ষ্যত ভয়ংকৰ আঘাত কৰিব পাৰে আৰু ই হস্তা হোৱাৰ বাবে বৃহৎ স্কেলত ইয়াক ব্যৱহাৰ সম্ভৱ লগতে শত্ৰুৰ এয়াৰ ডিফেন্স ৰাডাৰ জোনত গৈও আঘাত কৰিব পাৰে যেনে পাকিস্তানৰ ঘাটি চীনৰ কোনো বিমান ঘাটি ফৰৱাৰ্ড কমাণ্ড আদিত আকস্মিক আৰু ভয়ংকৰ আক্ৰমণ কৰিব পাৰিব ভাৰতে ইতিমধ্যে ইজৰাইলৰ হেৰব ড্ৰোন স্পাইডাৰ এয়াৰ ডিফেন্স সিস্টেম আৰু হেৰন ড্ৰোন আদি ব্যৱহাৰ কৰি আহিছে ক'বলৈ গ'লে ব্ৰাহ্মছৰ সৈতে লৰা যোগ হ'লে ভাৰতৰ বায়ু সেনাৰ হস্তক্ষেপ ক্ষমতা বহুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ই হ'ব লো কষ্ট হাই এসেসৰি ৰেপিড ৰেসপন্স মিছাইল সিস্টেম যি বিশ্বৰ সকলো শক্তিধৰ দেশৰ স্বপ্নৰ অংশ লৰা কেৱল এক মিছাইলে নহয় ই হৈছে ভৱিষ্যতৰ নতুন অস্ত্ৰ আপোনালোকৰ মতামত কি ভাৰতে কি লৰা কিনা উচিত কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে এটা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আহিবলগীয়া ভিডিঅ'ত আমি জনাম হাইপাৰসনিক ব্ৰাহ্মছ 2 আৰু ইণ্ডো ইজৰাইল মিলিটাৰী প্ৰকল্পৰ বিষয়ে বহুত ধন্যবাদ জয় অসম জয় হিন্দ